মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকক আকৌ এবাৰ মই মোৰ ইউটিউব চেনেল AHSEC একাডেমীলৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি মই মোৰ এইখন ভিডিঅ'ত আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা এখন অফিচিয়েল নটিফিকেশ্যন আহিছে, যিখন নটিফিকেশ্যনত কেইটামান বিশেষ ছাবজেক্টৰ কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ হৈছে। ইয়াতে সেই নটিফিকেশ্যনটোত ইয়াতে এই নটিফিকেশ্যনটোৰ যোগেদি কুৱেশ্যন পেটাৰ্ণৰ কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে বা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে এই কথাখিনি ধুনীয়াকৈ উল্লেখ কৰা আছে। গতিকে বলক এই নটিফিকেশ্যনটো কি আছে আমি জানিবলৈ যত্ন কৰোঁ। তো প্ৰথমতে মই নটিফিকেশ্যনটো দেখাবলৈ যত্ন কৰিম। ইয়াতে আছে, ইট ইজ নটিফাইড টু অল কনচাৰ্ন ডেট দেয়াৰ উইল বি 80 মাৰ্কছ কুৱেশ্যন পেপাৰ ইন থিয়ৰী and 20 marks project works in the following subjects for the examinees who are going to appear in the higher secondary final examination 2024 for the first time. মানে যিবোৰ কেণ্ডিডেট ফাৰ্ষ্ট টাইম হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিবলৈ গৈ আছে বা যিবোৰ একচুৱেলি ফ্ৰেছ কেণ্ডিডেট, যিবোৰ ফ্ৰেছ এক্সামিনিয়ান, মানে যিবোৰ পৰীক্ষাৰ্থী ফ্ৰেছ, মানে আগত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া নাই। কিছুমান কেণ্ডিডেট এনেকুৱা আছে যিবোৰ কেণ্ডিডেটে মানে হায়াৰ ছেকেণ্ডেৰী এবাৰ দি ফেইল কৰিছে, সেনেকুৱা টাইপৰ মানে কেণ্ডিডেট নহয়। যিবোৰ কেণ্ডিডেট ফাৰ্ষ্ট টাইম হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ এক্সাম দিবলৈ গৈ আছে, তাৰমানে মুঠ কথা ক'বলৈ হ'লে যিবোৰ ফ্ৰেছ কেণ্ডিডেট, সেই ফ্ৰেছ কেণ্ডিডেটখিনি কি হ'ব, তেওঁলোকৰ তলত কেইটামান ছাবজেক্ট উল্লেখ কৰা আছে। সেই স্পেচিফিক ছাবজেক্টৰ কাৰণে সিহঁতে 80 মাৰ্কৰ থিয়ৰীৰ এটা কুৱেশ্যন পেপাৰ হ'ব। সেই কুৱেশ্যন পেপাৰৰ এনচাৰ কৰিব লাগিব আৰু তলত যিকেইটা ছাবজেক্ট উল্লেখ আছে সেই ছাবজেক্টৰ ওপৰত এই কেণ্ডিডেটখিনিয়ে তলত যিকেইটা ছাবজেক্ট ইয়াতে উল্লেখ আছে, ইয়াতে যিকেইটা ছাবজেক্ট উল্লেখ আছে মানে ঠিক আছে, এই ছাবজেক্টৰ ওপৰত অলৰেডি সিহঁতে কি কৰিছে 20 মাৰ্কৰ ফ্ৰেছ কেণ্ডিডেটখিনি 20 মাৰ্কৰ প্ৰজেক্ট ৱৰ্ক কৰি, মানে ঘৰতে প্ৰজেক্ট ৱৰ্ক এটা বনাই বা প্ৰজেক্ট ৱৰ্ক যিবোৰ কলেজ বা তোমালোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী স্কুল আছে সেই স্কুলত তোমালোকে নিৰ্দেশনা দিয়া ধৰণে তোমালোকে যিটো প্ৰজেক্ট ৱৰ্ক বনাই জমা দিছা, সেইটো 20 মাৰ্কৰ প্ৰজেক্ট অলৰেডি তোমালোকৰ কলেজ বা তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকে জমা লৈছে। ঠিক আছে, আৰু তোমালোকৰ এইবাৰ পৰীক্ষাটো হ'ব 80 মাৰ্কৰ পৰীক্ষা হ'ব কোনবোৰ কেণ্ডিডেটৰ কাৰণে, যিবোৰে ফাৰ্ষ্ট টাইম হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ এক্সাম দিবলৈ গৈ আছে। তো কোনকেইটা ছাবজেক্ট, এইকেইটা ছাবজেক্টৰ 80 মাৰ্কৰ কি হ'ব, থিয়ৰী পেপাৰৰ কুৱেশ্যন হ'ব। ঠিক আছে, থিয়ৰী 80 মাৰ্কৰ থিয়ৰী কুৱেশ্যন পেপাৰ এটা হ'ব আৰু 20 মাৰ্কটো অলৰেডি ইয়ালৈকে প্ৰজেক্ট, এইকেইটা ছাবজেক্টৰ প্ৰজেক্ট অলৰেডি হৈ গৈছে। ঠিক আছে, তো এতিয়া তলত আৰু এটা কথা উল্লেখ আছে, ইয়াতে তলৰ পেৰাগ্ৰাফটো উল্লেখ আছে, যিবোৰ কেণ্ডিডেট ফাৰ্ষ্ট টাইম নহয়, মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ ফাৰ্ষ্ট টাইম নহয়, তেওঁলোকৰ কাৰণে দুই ধৰণৰ কুৱেশ্যন পেপাৰ হ'ব। এটা হ'ব 80 মাৰ্কৰ থিয়ৰী কুৱেশ্যন পেপাৰ আৰু এটা 20 মাৰ্কৰ থিয়ৰী কুৱেশ্যন পেপাৰ। সেইটো থিয়ৰী কুৱেশ্যন পেপাৰ, কিন্তু 20 মাৰ্কৰ এটা এডিশ্যনেল কুৱেশ্যন পেপাৰ হ'ব আৰু সেইবোৰ কেণ্ডিডেট দুটা কুৱেশ্যন পেপাৰে এনচাৰ কৰিব লাগিব। আৰু সেই কথাখিনি ইয়াতে উল্লেখ কৰা আছে ধুনীয়াকৈ। ইয়াতে লিখা আছে, ইট ইজ অলছ' নটিফাইড ডেট দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2024 দেয়াৰ উইল বি এডিশ্যনেল কুৱেশ্যনছ অফ 20 মাৰ্কছ in addition to the set 80 marks question in the set subjects for all those private examinees such as betterment chance, reappearance scheme, certain school subject candidate, compartmental chance, etc. who had appeared in the AHSEC final examination of question paper 100 marks earlier. মানে যিবোৰ কেণ্ডিডেটে আগত এবাৰ বা দুবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ এক্সামত বহিছিল, তেওঁলোকৰ কিবা কাৰণত বেয়া হোৱাৰ কাৰণে তেওঁলোকে আকৌ নতুনকৈ পৰীক্ষাত বহিব লগা হৈ আছে। সেইবোৰ কেণ্ডিডেট আগত কি কৰিছিল 100 মাৰ্কৰ এইবোৰ ছাবজেক্টৰ ওপৰত উল্লেখিত ছাবজেক্টৰ ওপৰতো 100 মাৰ্কৰ আগত পৰীক্ষা হৈছিল। আগত 100 মাৰ্কৰ মানে কুৱেশ্যন পেপাৰতে তেওঁলোকে পৰীক্ষা দিছিল। তেওঁলোকে কিন্তু 20 মাৰ্কৰ প্ৰজেক্ট ৱৰ্ক এইবাৰ নতুনহে ইণ্ট্ৰডিউচ কৰিছে। ঠিক আছে, তো যিবোৰ কেণ্ডিডেটৰ ফাৰ্ষ্ট টাইম নহয়, হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ আগতে দিছিল, কিবা কাৰণত ফেইল হোৱাৰ কাৰণে বা কিবা কাৰণত বেয়া হোৱাৰ কাৰণে আকৌ দিবলৈ গৈ আছে, সেইবোৰ কেণ্ডিডেটৰ কাৰণেহে দুই ধৰণৰ কুৱেশ্যন পেপাৰ হ'ব। 80 মাৰ্কৰ এটা কুৱেশ্যন পেপাৰ আৰু 20 মাৰ্কৰ এটা কুৱেশ্যন পেপাৰ, আৰু সেইবোৰ কেণ্ডিডেটে দুটা কুৱেশ্যন পেপাৰে এনচাৰ কৰিব লাগিব। তো ইয়াতে আৰু এটা কথা উল্লেখ আছে, দ্য হেড অফ দ্য ইনষ্টিটিউশ্যনছ আৰ ৰিকুৱেষ্টেড টু ইনফৰ্ম দেয়াৰ এক্সামিনিজ এবাউট দ্য এফৰ ষ্টেটেড পেটাৰ্ণ টু এভইড কনফিউজন ডিউৰিং দ্য পিৰিয়ড অফ এক্সামিনেশ্যন। আৰু এই কনফিউজনটো দূৰ কৰাৰ কাৰণে সকলো হেড অফ দ্য ইনষ্টিটিউশ্যনক অনুৰোধ জনোৱা হৈছে, যাতে হেড অফ দ্য ইনষ্টিটিউশ্যনখিনিয়ে মানে বিদ্যালয় বা আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ যিটো প্ৰিন্সিপাল আছে, সেই প্ৰিন্সিপালজনে যাতে কি কৰে, সকলো ধৰণৰ পৰীক্ষাৰ্থীসকলক এই কথাটো মানে জনাই দিয়ে আৰু সকলো ধৰণৰ কনফিউজন দূৰ কৰি দিয়ে। নহ'লে পৰীক্ষা হলত তেওঁলোকে এটা কনফিউজনত পৰি যাব আৰু কনফিউজনত পৰিলে পৰীক্ষাটো বেয়া হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে।
চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে তোমাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা যাতে তোমাৰ বন্ধু বান্ধৱীসকলেও এই কথাটো জানিবলৈ সক্ষম হয় আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু তোমালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবা। থেংক ইউ।